নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্যটি মিনি ভ্লগলৈ। আমি মই গৈ আছোঁ পথাৰলৈ। আজি মানে আমাৰ ঘৰত কঠীয়া সিঁচিছে। বলকচোন কেনেদৰে কঠীয়া সিঁচিলোঁ, কি কৰিলোঁ দেখাওঁ আপোনালোকক। 1 মিনিটৰ ভিডিঅ'তনো কি দেখাম, তাকে অলপ দেখাওঁ বুলি ভাবিছোঁ। এয়া ধানখিনি 2 দিন পানীত তিয়াই 3 দিন বামত উঠাই ইয়াক গজালি মেলিবলৈ দিলোঁ। এতিয়া এইখিনি ভাঙিব লাগিব, ভালদৰে মানে শিপাবোৰ এৰাই ইটো ধানৰ পৰা সিটো ধান বেলেগ বেলেগ কৰি এতিয়া ধানখিনি গোটাই ল'লোঁ। আৰু এইফালে হাল বাই আছে আৰু কোৰ মাৰি আছে, পানী সিঁচিছে। আৰু এইকেইজনে আকৌ আম খাই আছে। ইহঁতৰ চাগে আমনি লাগিলে কাম কৰি, সেইকাৰণে কামৰ মাজতে আম কাটি লৈছে। এয়া চিপচিপীয়া বৰষুণ মোক ভিডিঅ' কৰা দেখি হাঁহিছে, হ'লেও মই ভিডিঅ' কৰাত উস্তাদ যে, সেইটো কাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু এয়া আকৌ কঠীয়া তুলি আধাতে এৰি এইফালে খানা খাবলৈ হৈ গ'ল টাইম। ভোকো লাগিছে, হাল বাই আছে, সেইটো কাৰণে আমি ভাত দি দিলোঁ খাবলৈ। আৰু শেষত হাল কোৰ মাৰি এয়া কঠীয়া সিঁচিবলৈ হৈ গ'ল। আৰু এয়া সকলোৱে মিলি কঠীয়া সিঁচিছে। আমাৰ অকলে নহয়, আমাৰ কেইবাঘৰো মিলি একেলগে কঠীয়া পাৰিছোঁ। সেইটো কাৰণে মানে